হেই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ ভালেই, আশা কৰিছোঁ আপোনালোকৰ ভালেই। এই যে কঁঠালটো দেখিছে, এই কঁঠালটো আনিব আজি 3-4 দিনমান হ'ল। ইয়াতে মানে মাৰ্কেটত পকা কঁঠাল হিচাপে নোলায়, ইয়াতে কঁঠালৰ চব্জিয়ে খায় বেছিভাগেই আৰু পুৰঠ কঁঠাল এটা দেখিবলৈ পাই মই এদিন লৈ আহিলোঁ। আজি 3-4 দিন মানেই হ'ল আনা। আজি মানে পকা দেখা পাই মই ভাবিলোঁ ইয়াক আজি ভাঙি পেলাওঁ আৰু ইয়াৰ গুটিবোৰ ছাইড কৰি উলিয়াই লওঁ। আচলতে কঁঠালৰ গুটি খাই খুব ভাল পাওঁ। কঁঠাল এনেই খুব এটা ভাল নাপাওঁ, কঁঠাল খোৱা মানুহ বুলিবলৈ নাই, কাৰণ বাবুৱেও নাখায় আৰু বাবুৰ পাপাকেও নাখায়। তো ভাবিলোঁ আৰু এইটো সময়ত বৰ ধুনীয়া ধুনীয়া কঁঠালৰ ৰেচিপি ভিডিঅ'বোৰো আহি আছে। আপোনালোকে ইমান ধুনীয়াকৈ কঁঠালৰ পিঠা, কঁঠালৰ জুচ এইবোৰ দেখিবলৈ পাই আছোঁ ভিডিঅ'ত। যিহেতু এতিয়া কঁঠালৰ ছিজন, অকণমান হ'লেও খাই চাব লাগে বুলি 2-3-4 কোমান মই খালোঁ বাৰু। ভাবিলোঁ ইয়াৰে কিবা এটা মই পিঠা বনাই চাওঁচোন, কিজানি ইহঁতে খায়, সেই বুলি ভাবি মই আজি ৰেচিপি এটা ষ্টাৰ্ট কৰিলোঁ। আৰু ইয়াৰে কেইকোমান কঁঠাল মই মিক্সিৰ জাৰত দি পেষ্ট বনাই ল'লোঁ। লগতে 3-4 চামুচমান চেনিও মই এই মিক্সিৰ জাৰটোতে দি পাউডাৰ বনাই লৈছোঁ, তেতিয়া সোনকালে মিক্স হৈ যাব। আৰু লগতে ইয়াতে মই দি দিছোঁ এতিয়া আটা, আৰু আটা দি মই হাতেৰে সানি লৈছোঁ, আৰু লগতে অকণমান মই নিমখো দি দিছোঁ, তেতিয়া সোৱাদটো ভাল হ'ব। আৰু ধুনীয়াকৈ হাতেৰে সানি লৈ এতিয়া মই ইয়াক তেলত ফ্ৰাই কৰিম। নতুন ঘৰৰ কাৰণে কেইটামান মই সৰু সৰু বস্তু অৰ্ডাৰ কৰিছিলোঁ, আৰু সেই পাৰ্চেলকেইটা আজি আহি পালে, আৰু আপোনালোকৰ সৈতে একেলগে অ'পেন কৰিম আজি মই এইকেইটা। কোনটো খুলিবা? এইটো খোলো ন? মাম্মি এইটো খোলা। খুলি গ'ল, অ'পেন। বাহ, থেংক ইউ কাৰ্ডো পাইছোঁ পাই। বাহ, ফৰ ইউৰ ছাপোৰ্ট। চোৱা, থেংক ইউ দিছে, থেংক ইউ ৰুণুকি কাশ্যপ। অ' ৱাও, এইটো কেতিয়া অৰ্ডাৰ কৰি? ধূপ। এইটো মানে মই নতুন ঘৰতে বুলি অৰ্ডাৰ কৰিছিলোঁ। এইটো ধূপ হয়, ধূপদানি হয়। এইটো ধূপদানি আৰু কপোৰো দিব পাৰি, ধোঁৱা দিবলৈ আৰু। এইটো দেখিছেনে ভালকে? কোনো দেখিছে? ইয়াৰ ভিতৰত এই দুটি ষ্টেণ্ড হয়, ইয়াৰ ভিতৰত দিয়াও দিব পাৰি, কপোৰ দিব পাৰি, ধূপ দিব পাৰি। ধূপ আৰু কপোৰ দিলে খালি ধুনীয়াকৈ ধোঁৱাবোৰ ওলাই আহিব। ধুনীয়া লাগিছে। এটা এক্সট্ৰাও দিছে। ৱাও, মাম্মি এইটো কি নহয়? মই গ্ৰীণ দেখা পালোঁ। এইটো চাগে তাৱা কথা দেই। মাম্মি আৰু এটা পেকেট আছে, তুমি এইটো দেখাব লাগিব ন? এইটো সৰু ভাল লাগিছে দিয়া। আমাৰ ভিডিঅ' আমাৰ যিখিনি চিৰিজ আছে, দুটা এটা শ্লপ লগাই দিম, এটা পেয়াজ, এটা ষ্টেণ্ড টাইপৰ। সেইটো দেখি পৰ্দা থ'ব পাৰিম বঢ়িয়াকৈ, লাইট সৰু লাইট লগাই পিনে, চিডিটোত লাইট লগাই। আৰু কিমান পট? আৰু এইকেইটা বহুত সৰু সৰু। মই অকণমান ডাঙৰ হ'ব বুলি ভাবিছিলোঁ চাইজকেইটা, কিন্তু বহুত সৰু এইকেইটা। মোৰ ইমান এটা ভাল নাই লগা।
এখন মানে 3 টায়াৰ ট্ৰে মগাইছে, ট্ৰে অৰ্ডাৰ কৰিছোঁ 3। अरे বাপৰে কিমান লেয়াৰ আছে। একদম ড্যামেজ হ'ব নালাগে, ভালে কৰিছে দিয়া, নহ'লে কেনেকৈ প্ৰটেক্টেড থাকিব। এনেকৈ তিনিখন এতিয়া নেকি এনেকৈ ল'ব লাগিব। এইখন আছে এনেকৈ থাকিব এখন